নমস্কাৰ। এটি ৰাজনৈতিক প্ৰসংগ মনত খেলি থকা এটি প্ৰশ্ন, সৰু প্ৰশ্ন। হয়তো এই প্ৰশ্নটো বহুতৰে মনত আছে, হয়তো কোনোবাই কৈছে, কোনোবাই কোৱা নাই, আৰু সেই প্ৰশ্নটোৰ উত্তৰো মই বিচাৰি পোৱা নাই। সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমি আগতীয়াকৈ জানিছিলোঁ যে ভৱিষ্যতে পুনৰ বিজেপি চৰকাৰে গঠন হ'ব আৰু তেওঁলোকে বিশেষ আসন দখল কৰি তেওঁলোকে সংখ্যাগৰিষ্ঠতা পাব আৰু অকলে পাব, তেওঁলোকৰ মিত্ৰজোঁটৰো কোনো দৰকাৰ নাই। কিয়নো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্ব, তেওঁৰ কৰ্মদক্ষতা, তেওঁৰ ৰাজনৈতিক কৌশল বুজা বা তেওঁৰ সমান কৰিব পৰা অসমত দ্বিতীয়জন ব্যক্তি বৰ্তমান নাই। তো সেই দক্ষতা বা তেওঁৰ কৰ্মখিনিক লক্ষ্য কৰি অসমীয়া জনগণে তেওঁক ভোট দিব, মানে অসমৰ জনগণে তেওঁক ভোটে দিব আৰু তেওঁক পুনৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ অধিকাংশ লোকে তেওঁক চাব বিচাৰে। তাৰপিছত মোৰ কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মামা বুলি সম্বোধন কৰোঁ, আৰু তেওঁ যেতিয়া মিটিং বা ৰেলীত যায়, এগৰাকী বৃদ্ধাৰ পৰা আৰম্ভ কৰি সৰু কেঁচুৱা এটালৈ তেওঁক মামা মামা বুলি চিঞৰি, মামা আপোনাৰ ঘড়ীটো ভাল লাগিছে, মামাক এটি ঠাণ্ডাৰ বটল দলিয়াই দিলে, মামাই সেই ঠাণ্ডাৰ বটলটো খালে, আইতাগৰাকীয়ে ওচৰত গৈ কান্দি কান্দি ক'লে যে মোৰ ছোৱালীজনীক বিয়া দিব পৰা নাই, মোৰ ছোৱালীজনীক পঢ়াব পৰা নাই, মোৰ ঘৰটো ভাঙা, আপুনি মোক সহায় কৰক, এনেদৰে কয় আৰু তেওঁলোকক আশ্বাস দিয়া ব্যক্তি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিন্তু মোৰ মূল প্ৰশ্নটো হ'ল যে মধ্য গুৱাহাটীবাসীলৈ যিজন মানুহে শুদ্ধকৈ অসমীয়া ক'ব নোৱাৰে, আৰু আমি সাধাৰণ অসমীয়া এগৰাকীক গৈ তেওঁৰ সন্মুখত আমি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিমনে? আৰু তেখেতক আমি এনেদৰে জয়যুক্ত কৰিছোঁ, বিপুল ভোটত জয়যুক্ত কৰিছোঁ। কিন্তু তেওঁৰ বিকল্প আছিল, এনেকুৱা নহয় যে আমি এতিয়া জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকল্প অসমৰ ৰাজনীতিত বৰ্তমান আমি মানি লওঁ বা নলওঁ, নাই। কিন্তু তেওঁৰ বিকল্প আছিল, আৰু সেই বিকল্পক আমি নিজকে স্বাভিমানী অসমীয়া অসমীয়া বুলি চিঞৰি থকাবোৰে কিন্তু সেই বিকল্প ব্যৱস্থাটোক নল'লোঁ। কিয় নল'লোঁ সেইটো মোৰ প্ৰশ্ন থাকি গ'ল, আৰু হয়তো বহুতৰ এই প্ৰশ্নটো আছে। মোক অলপ আইডিয়া দিবচোন বা আপোনালোকৰ মতামত দিব বুলি মই আশা কৰিছোঁ। বাকী নতুন চৰকাৰখন ভাল হওক, গঠন হওক, আমাৰ সমাজৰ হকে কাম কৰক, আমাৰ অসমৰ যিবিলাক কৰিব লগা আছে তেওঁলোকে কৰক, আৰু তেওঁলোকক শুভকামনা জনাইছোঁ। বাকী এইখিনিয়ে, ধন্যবাদ।